তো 4 দিনত মোৰ মিনিমাম আপোনাৰ 4,000 টকা থাকে। এদিনত 1,000কৈ ধৰক 4,000 টকা থাকে। আমি এতিয়া গম পালোঁ বছৰেকত 2.5 লাখৰ পৰা 3 লাখ টকা উপাৰ্জন কৰি থাকিব পাৰে এখন ফাৰ্মৰ পৰা। এনেকৈ আপোনালোকে এখন ফাৰ্ম যদি গঢ়ি তুলিব পাৰে। সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি মই আহি উপস্থিত আছোঁ এখন কুকুৰা ফাৰ্মৰ মাজত। এতিয়া আপোনালোকে দেখিছে চাৰিওফালে মোৰ চাৰিওফালে গোটেইখিনি কুকুৰা আছে। আৰু আপোনালোকক আজি লৈ আহিছোঁ মই এই ফাৰ্মখনৰ মাজলৈ এটা কাৰণে, আপোনালোকৰ এইটো ভিডিঅ'ৰ যোগেদি আপোনালোকে কিছুমান কথা জানিব পাৰিব। আৰু সেই বুলি লৈ আহিছোঁ মই আপোনালোকক এখন ফাৰ্মৰ মাজলৈ। আৰু আপোনালোকৰ সকলো কথা গম পাম। ইয়াত কণী প্ৰডাকশ্যন কৰি থকা হৈছে, কিমান কণী প্ৰডাকশ্যন কৰি আছে আৰু কিমান টকা লাভালাভ পাই আছে, কেতিয়াৰ পৰা আৰম্ভ কৰিলে, গোটেই কথাখিনি মই ফাৰ্মৰ অ'নাৰৰ পৰা আপোনালোকক জানিবলৈ বিচাৰিম আৰু আপোনালোকক দেখুৱাম। গতিকে লৈ প্ৰথমতে আপোনালোকক স্বাগতম জনালোঁ আমাৰ ভিডিঅ'টোলৈ। প্ৰথম পৰা আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকক ধুনীয়াকৈ, তেতিয়া সকলো কথা গম পাব। আৰু মই আছোঁ এতিয়া বৰ্তমান এখন আৰায়াৰ যিখন কণী প্ৰডাকশ্যনৰ ফাৰ্ম হয় এখন। আৰায়াৰ লগতে বহুতো মিক্স ব্ৰিড আছে ইয়াত, আৰু তেখেতে জনাব আপোনালোকক সকলোখিনি। আৰু এতিয়া আমি তেখেতৰ ওচৰলৈ যাওঁ। আৰু এখেতেই হৈছে ফাৰ্মখনৰ অ'নাৰ। প্ৰথমতে মই তোমাৰ বুলি কৈছোঁ যিহেতু মোতকৈ বহুত সৰু, আৰু গতিকে লৈ প্ৰথম তোমাৰ পৰিচয়টো দি দিয়া। মোৰ নাম প্ৰাচুৰ্য শইকীয়া, মোৰ ঘৰ শিয়ালেখাটি, গোলাঘাট ডিষ্ট্ৰিক্টৰ হয়। এতিয়া মই এনেকৈ ধৰক এইখন আপুনি দেখিলে এতিয়া ইয়াত মোৰ আৰায়াৰ আছে, তাৰপিছত আমাৰ যোনটো লোকেল ব্ৰিড আৰু ক'বলৈ গ'লে VV380 আৰু আমাৰ লোকেল থলুৱা কিছুমান ব্ৰিড আছে ইয়াত। ফাৰ্মখন আৰম্ভ কৰা কিমান দিন হৈছে সেইটোৰ বিষয়ে অকণমান জনাই দিয়াচোন। মোৰ ফাৰ্মখন প্ৰথম লকডাউন যেতিয়া হৈছিলে তেতিয়া ঘৰতে কিনো কৰিম বুলি থাকি সেইটো মই থলুৱা ব্ৰিডকে অকণমান পুহোঁ বুলি কৈ সেইটো তেতিয়াই আৰম্ভ কৰা হৈছিলে। আৰু ধৰি লোৱা বৰ্তমান এতিয়া জীৱিকা নিৰ্বাহৰ আৰু বেলেগ বহুত কিছুমান পথ আছে, তাৰ ভিতৰত এই পথটো কিয় বাছি ল'লা সেই বিষয়ে অকণমান জনাই দিবা নেকি? মানে এতিয়া ক'বলৈ গ'লে কি হ'ব, আপোনাৰ এইটো কামত কোনো সিমান এটা আপোনাৰ শাৰীৰিক ইমান কষ্ট নহয়। ধৰক আপুনি পোৱালিখিনি প্ৰথমতে আনি পেলাই আপুনি যিটো কৰি পেলাই যেনেকৈ ৰখাবলগীয়া হয় সিমান এটা লাগি থাকিবলৈ প্ৰয়োজন নহয়। আৰু আপোনাৰ খৰচো বেছি নহয়। ধৰক আমি মধ্যবিত্ত মানুহখিনিৰ কাৰণেতো আমি সিমান এটা পুঁজি একেলগতে জমা কৰি কিন্তু কামত লগাব নোৱাৰোঁ। সেইকাৰণে ধৰক কমকৈ আমি যদি এইটো কামতে কৰোঁ আমাৰ লাভটোও যথেষ্ট হয় খৰচতকৈ। তো সেইকাৰণে ভাবিলোঁ যে এইটো কৰাই ভাল হ'ব বুলি। তোমাৰ ইয়াত কি জাতৰ কুকুৰা আছে আৰু তোমাৰ মাংসৰ কাৰণে পুহিছানে কণী প্ৰডাকশ্যনৰ কাৰণে পুহিছা, সেইখিনি ৰাইজক আমাৰ দৰ্শকসকলক অকণমান জনাই দিয়া। মই ইয়াত আৰায়াৰ আছে, VV380 আছে আমাৰ, আৰু ইয়াত সহজতে উপলব্ধ যোনখিনি থলুৱা ধৰক কিছুমান থলুৱা আমাৰ নেপালী কুকুৰা কিবা এনেকুৱা ধৰণৰ জাতি যোনখিনি। প্ৰথমতেতো মই ভাবিছিলোঁ যে সৰু অৱস্থাত ধৰক কণীৰ কাৰণে নহয় মাংসৰ কাৰণেই কৰিম, কিন্তু সেইটো সময়ত লকডাউন হৈ আছিলে, মানুহবোৰৰ হাততো অলপ পইচা পাতি কম হৈ আছিলে। তো সেইকাৰণে মই ৰখাই দিলোঁ কুকুৰাত। তাৰপিছত এতিয়া যেতিয়া কণী আৰম্ভ কৰিলে পাৰিবলৈ, তো এতিয়া দেখিছোঁ যে কণী প্ৰডাকশ্যনতে যথেষ্ট লাভ ৰখে আপোনাৰ খৰচতকৈ। এতিয়া কিমানমান মুৰ্গী আছে আপোনাৰ ফাৰ্মখনত? মোৰ ইয়াৰ ফাৰ্মত এতিয়া লোকেল 600ৰ পৰা 800 ভিতৰত আছে, কিন্তু মোৰ ইয়াত 3টা বেষ্টত আছে, মানে 3বাৰকৈ ভৰোৱা হৈছে পোৱালি। তো সেইকাৰণে সকলোখিনিয়ে সমান টাইমত তাৰমানে কণী প্ৰডাকশ্যন নকৰে। তো এটা ব্ৰিডে এবাৰ কৰিলে আকৌ অলপ দিনৰ পিছত এটা আৰম্ভ হয়, তেনেকুৱা ধৰণে কৰি থোৱা আছে চাৰ্কুলাৰ ছিষ্টেমত। এনেকুৱা হৈছে আৰু প্ৰথম আৰম্ভণি কৰোঁতে কিমানমান মুৰ্গী আৰম্ভ কৰা হৈছিলে ফাৰ্মখন? মই প্ৰথমটো আৰম্ভ কৰিছিলোঁ আপোনাৰ 300 পোৱালি আনিছিলোঁ। 300 পোৱালি অনাৰ পিছত মই আকৌ তেনেকৈ 2টা বেষ্ট আনিলোঁ। তো তাৰে অলপ যোনখিনি আমাৰ অপ্ৰয়োজনীয় যোনখিনি আমাৰ মতা কুকুৰা, সেই মতা কুকুৰাখিনি দি দিয়া হ'ল, আৰু বাকী যিখিনি আমাৰ কণী প্ৰডাকশ্যনৰ কাৰণে পোৱালিৰ কাৰণে বিশেষকৈ যিখিনি আমাৰ মতা কুকুৰা প্ৰয়োজন হয় সেইখিনি ৰখোৱা হ'ল। এতিয়া প্ৰায় ধৰক মোৰ ভাগৰ এনেইতো প্ৰথম পৰা লাষ্টলৈকে মোৰ 1500মান হৈছিলে, কিন্তু এতিয়া কমাই মেলি এতিয়া মোৰ ভাগৰ ধৰক 700ৰ ভিতৰত থাকিব লাগে। এতিয়া বৰ্তমান কণী প্ৰডাকশ্যন গোটেই কুকুৰাখিনিয়ে কৰি আছে? প্ৰডাকশ্যনটো গোটেইখিনিয়ে কৰি আছে, কিন্তু মোৰ বেষ্ট বাই বেষ্ট হয়। মানে আপোনাৰ এটা কুটা আপোনাৰ যোনটো প্ৰথম কুটাটো সেইটো পাৰি হ'লে আকৌ ইটো কুটাই পাৰে। তো তেনেকৈ 3টা বেষ্টত ভাগত হয় মানে মোৰ। এতিয়া বৰ্তমান কিমানমান কণী পাৰে ডেইলি? মোৰ এতিয়াতো মিনিমাম 150মান পাৰে এটা বেষ্টত, কাৰণ এটা বেষ্টত মোৰ ভাগৰ 200মানকৈ আছেহে মতা মাইকীয়ে। তো 300মানকৈ মোৰ থাকেই। 300ৰ মানে ধৰক যোনটো 300 মাইকী কুকুৰা আছে তাৰ 300ৰ তেনেকৈ 3টা ভাগ হৈ যায়। তো এটা ভাগত ধৰক 200 হয়,
এটা ভাগত আকৌ কোনোবা এটা ভাগত 150 আছে, কোনোবা এটাত আপোনাৰ তাতকৈ অলপ বেছিও আছে। কিন্তু যোনটো এটা বেষ্টত মিনিমাম ধৰক আপোনাৰ 150 কণী হয়। হয়। আৰু কণী উৎপাদনৰ যিটো ছিষ্টেম, এইটোত বৰ্তমান সময়ত লাভ হয় নে লোকচান হয় বুলি ভাবে? লোকচানটো আপোনাৰ নহয়, কাৰণ ধৰক আপোনাৰ 200 কুকুৰাই আপোনাৰ দিনটোত খাই আপোনাৰ মিনিমাম এটা কুকুৰাৰ কাৰণে আপোনাৰ কিমান খাব, তেহেঁতৰ 300 গ্ৰামমান খায়। কিন্তু আপোনাৰ এটা এতিয়া যোনটো লোকেল কণী আপোনাৰ এতিয়া 10 টকাকৈ এটা যদিও বিকে, আপোনাৰ দিনটোত আপোনাৰ ধৰক 150 কণী থাকিলে 150ত আপোনাৰ 1500 টকা থাকিব। 1500 টকাৰ ভিতৰত তেহেঁতি খাইহে আপোনাৰ 500 মান টকা। আৰু আপোনাৰ ধৰক নিজৰ এটা মজুৰি থাকেই দিনটোৰ, আপোনাৰ মিলাই মিলি আপোনাৰ দিনটোত আপোনাৰ লাভালাভ হিচাপে 400 পৰা 500 টকাটো থাকেই। আপোনাৰ 200 মুৰ্গী ধৰক 200 মুৰ্গীত বাকীখিনি 200 মুৰ্গীতে বাকীটো আপোনাৰ তেনেকৈ যদি মোৰ একেলগতে ধৰক যদি 3টা বেষ্ট একেই হোৱাহেঁতেন তেতিয়া আপোনাৰ 450 মান কণী হ'লতো। তো 450ত আপোনাৰ সেইফালে 4,500 টকা। তো খাব তেহেঁতি আপোনাৰ দিনটোত 2000 টকা খাব, আৰু 2000 টকা আপোনাৰ লাভ থাকিব। এইটো নিশ্চয় দিনটোত মানে 4,500 টকাৰ যিটো ইনকাম হ'ব সেইটোৰ পৰা 2000 টকা মাইনাছ কৰি দিলোঁ, আৰু বাকী 2500 মান টকা ডেইলি লাভলৈ আহি যায় ন। আৰু আচ্ছা, ঠিকে আছে। বৰ্তমান গোটেই মুৰ্গীখিনি খুব ধুনীয়া এটা পৰ্যায়ত ৰাখি থৈছে, আৰু ইয়াত মতা কুকুৰা যথেষ্টখিনি দেখিছোঁ ইয়াত। মতা কুকুৰাখিনি ইয়াত যিবিলাক মতা কুকুৰা আছে সেইবিলাক বিক্ৰীৰ কাৰণে নে ধৰি লওক পিছত আকৌ পোৱালি উৎপাদনৰ কাৰণে? নাই, এতিয়াতো বিক্ৰীৰ কাৰণে নাই, মানে আপোনাৰ চায়েন্সৰ মতে 6জনী কুকুৰাত এটা মতা কুকুৰাৰ প্ৰয়োজন হয়, মানে পোৱালিৰ কাৰণে। তো সেইকাৰণে আপোনাৰ এতিয়া যিমান মাইকী কুকুৰা আছে তাৰ বিনিময়ত তাৰমানে মতা কুকুৰাখিনি ৰখোৱা হৈছে। তাৰমানে মাইকী কুকুৰা 6জনীৰ বিনিময়ত এটা মতা কুকুৰা থকাটো মানে ভাল আৰু এখন ফাৰ্মত পোৱালি প্ৰডাকশ্যনটো ভাল হয়। অঁ, ঠিক আছে। আৰু এতিয়া আহোঁ আমি দানাৰ কথাটোলৈ। দানা কি খোৱা হয় আৰু কেনেকৈ খোৱা? দানাটো মই সম্পূৰ্ণ ইয়াত ক'বলৈ গ'লে থলুৱা হিচাপে খোৱা হয়। আপোনাৰ কণীৰ কাৰণে আমাৰ হিচাপমতে লেয়াৰৰ যোনটো দানা সেইটো দিব লাগে, কিন্তু মই একেবাৰে থলুৱা হিচাপে পুহিছোঁ। আপুনি দেখিছে কোনো ইয়াত হেৰি কৰা নাই। আপোনাৰ তাত থলুৱা হিচাপে খোৱাৰ কাৰণে আমাৰ ধান, ইয়াতে পোৱা ধান খুৱাব পাৰে আপুনি, আপোনাৰ ভাতো খুৱাব পাৰে। আৰু আমাৰ হিচাপমতে লেয়াৰটো খোৱা হয়, আপোনাৰ লেয়াৰ দানাটো দিয়া হয় এক টাইম আপোনাৰ এইবোৰ থলুৱা ঘৰতে যিখিনি হয় ধান চাউল কিবা কিবি তেনেকুৱা মিক্স কৰা হয়। আপোনাৰ 3 টাইম দিয়া হয় দানাটো। দানাটো 3 টাইম দিয়া হয়, তাৰে আপোনাৰ 2 টাইম আপোনাৰ লেয়াৰ খোৱা হয়। এক টাইমত লেয়াৰ আৰু ধান চাউল মিক্স কৰা হয়, এক টাইমত সম্পূৰ্ণ লেয়াৰ খোৱা হয়, আৰু এক টাইমত সম্পূৰ্ণ থলুৱা খোৱা হয়। আৰু এই যিবিলাক বৰ্তমান কণী পাৰি আছে বুলি কৈছা, আৰু সেই কণী পাৰি থকাবিলাকৰ কাৰণে কুকুৰাখিনিৰ কাৰণে কিবা কেলছিয়াম এনেকুৱা ধৰণৰ ভিটামিনছ, কেলছিয়াম বা মিনাৰেল মিক্সাৰ এনেকুৱা ধৰণৰ কিবা বস্তুৰ প্ৰয়োজন আছে নেকি? প্ৰয়োজনটো আপোনাৰ ডিমৰ কাৰণে কেলছিয়ামটো প্ৰয়োজন হয়েই। মানে তেহেঁতৰ ডিম পাৰি থাকোঁতে দেখিছে কুকুৰাবোৰ কিছুমানৰ নোমটোহেঁত একেবাৰে সৰি যায়, এনেকুৱা আপোনাৰ প্ৰায় দেখিব নোমটোহে ধৰি যায়। তো তেহেঁতৰ তাৰমানে কেলছিয়ামটোৰ প্ৰয়োজন হৈ থাকে। আৰু কণী পাৰি থাকোঁতে কুকুৰাবোৰৰ ঠোঁটবোৰত এটা খজুৱতি টাইপৰ হয়। খজুৱতি মানে তেহেঁতৰ কিবা কেলছিয়ামৰ হেৰি কাৰণে হয়, ইজনীয়ে সিজনীক খুটিব বিচাৰে। তো তেতিয়া খুটিবৰ কাৰণে আপোনাৰ আছে কেলছিয়াম দিবলগীয়া হয়, সিহঁতক ভিটামিন B দিবলগীয়া হয়, আৰু আপোনাৰতো যোনটো ভিমাৰেলটো আৰু আপোনাৰ কেলছিয়াম Bটো সেইটো সপ্তাহত আপুনি 3 দিন খুৱাব লাগে পানীৰ লগত। আৰু এইটো এটা বেষ্ট যেতিয়া আমি কুকুৰাখিনি দেখিছোঁ যিটো বেষ্ট, এই বেষ্টটো কিমান দিনলৈকে কণী প্ৰডাকশ্যন দি থাকিব? আপোনাৰ আৰায়াৰ যদি আমাৰ লোকেল ব্ৰিডৰ হয়, মানে এইখিনি যোনখিনি লোকেল কুকুৰা, এইখিনি আপোনাৰ 3 বছৰলৈকে এবাৰ কণী দিয়াৰ পৰা আপোনাৰ 3 বছৰলৈকে কণী দি থাকিব। 3 বছৰলৈকে কণী প্ৰডাকশ্যনটো দি থাকিব, কণ্টিনিউ হৈ থাকিব ন? আৰু মাজে মাজে কেতিয়াবা গেপ দিব পাৰে। আপোনাৰ এনেকুৱা হয়, তেহেঁতি হিচাপমতে আপোনাৰ বছৰেকত 300টা কণী পাৰিব লাগে এজনী কুকুৰাই। 300টা কণী নেপাৰিলেও আপোনাৰ 280টামান কণী পাৰে। তো মাজতে ধৰক মাহেকত কেতিয়াবা 2-3 দিন গেপ কৰে তেহেঁতি। আপুনি একে লেঠাৰিয়ে যিমানকেইটা পাৰিলে তাৰ ভিতৰত আকৌ 2-3 দিন তেনেকৈ গেপ কৰে। এতিয়া আহোঁ, আমি পোনপটীয়াকৈ সুধিব বিচাৰিছোঁ
উপাৰ্জন হিচাপে আমি একেবাৰে পোনপটীয়াকৈ সুধিছোঁ দেই, এইটো বেয়া পাবলগীয়া কোনো কথা নাই। আমাৰ দৰ্শকসকলেও যিহেতু দেখিছে এই মুৰ্গী পালনৰ ক্ষেত্ৰত বহুতে জানিবও বিচাৰে কথাটো যে ইমান দিন মুৰ্গী পালন কৰি আছে আৰু গতিকেলৈ কিমানমান টকা উপাৰ্জন কৰিব পাৰে এখন ফাৰ্মে এতিয়ালৈকে বৰ্তমান। আপুনি মাহেকত ধৰক মোৰ এতিয়াতো মাহেকত আপোনাৰ 4 দিনৰ মূৰে কণী নিয়া হয় ঘৰৰ পৰা নিয়েহি। তো 4 দিনত মোৰ মিনিমাম আপোনাৰ 4,000 টকা থাকে। এদিনত 1,000কৈ ধৰক 4,000 টকা থাকে। তো আপুনি গড়পাত্তা বছৰেকত ধৰিলে আপোনাৰ 2.5 পৰা 3 থাকিব। 3 থাকিব। তো আমি এতিয়া গম পালোঁ বছৰেকত 2.5 লাখৰ পৰা 3 লাখ টকা উপাৰ্জন কৰি থাকিব পাৰে এখন ফাৰ্মৰ পৰা। এনেকৈ আপোনালোকে এখন ফাৰ্ম যদি গঢ়ি তুলিব পাৰে। আৰু টোটেল কষ্টিংটো কিমান পৰিছিলে যেতিয়া ফাৰ্মখন খোলা হৈছিলে? গোটেই ছিষ্টেমটোত কুকুৰা অনালৈকে মানে এটা আনুমানিক হিচাপ কিমানমান পৰিছিলে বাৰু? আপোনাৰ অনুমানিকটো মোৰ অলপ বেছিয়ে পৰিছিলে, কাৰণ মই প্ৰথমতে খুলিছিলোঁ এখন বেলেগ এটা ছিষ্টেম। এতিয়া আপুনি দেখিছে মোৰ ফাৰ্মখন যথেষ্ট ডাঙৰ। আপোনাৰ আধাটোহে ভাগ আপোনাৰ কুকুৰা আছে, আধাটো ভাগ খালী আছে। তো ইমানটো নকৰিও আপুনি এখন কুকুৰা ফাৰ্ম ইমানখিনি কুকুৰাৰ কাৰণে ধৰক আপুনি 1000 কুকুৰাৰ কাৰণে আপুনি লাখ টকাৰ ভিতৰত আপোনাৰ পোৱালিহেঁতি আপোনাৰ 1,20,000 টকা আপুনি আনিব। পোৱালিহেঁতি ভৰোৱালৈকে আপোনাৰ মিনিমাম হৈ যাব সিমানটো টাইমত। ঠিক আছে বাৰু। আৰু এতিয়া আমি ছাইডত দেখিছোঁ কিছুমান এইবিলাক বাকেট লগাই দিয়া হৈছে, এইবিলাকত কণীৰ কাৰণে নেকি? কণীৰ কাৰণে। এইবিলাক চাওক আপোনালোকৰ মুৰ্গী উঠি আছে ইয়াতে বহুত মুৰ্গী উঠি আছে ওপৰতে। এইবিলাক কণী এনেকৈ কণী পাৰিবৰ বাবে এনেকৈ ধুনীয়াকৈ ৰাখি থৈছে। আৰু এইফালে আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ ইয়াতে কণী পাৰিবৰ বাবে কি বস্তু কেনেকৈ ৰাখি থোৱা হৈছে। আৰু এনেকৈ আৰু ঘৰটো অকণমান দেখুৱাই দিছোঁ। ঘৰটো ওপৰখন এনেকৈ ধুনীয়াকৈ খেৰ আৰু ওপৰত পাল দিয়া আছে আৰু একদম সুন্দৰভাৱে কৰি থকা হৈছে। আৰু পাছত আৰু এটা কথা মই আমাৰ ৰাইজে জানিবলৈ বিচাৰিব, মানে কুকুৰাখিনি যিহেতু পুহি থকা হৈছে ইহঁতক এণ্টিবায়'টিক বা এনেকুৱা প্ৰতিষেধক কি দিয়া? প্ৰতিষেধক আপুনি আপোনাৰ 3 মাহত প্ৰথমতে যেতিয়া আপোনাৰ সৰু অৱস্থা থাকে তেতিয়া প্ৰতিষেধক আপুনি পাউডাৰ চিষ্টেম ব্যৱহাৰ কৰিলেই হয়। পাউডাৰ আপোনাৰ যেনেকৈ লিগজেন পাউডাৰ আছে, টাটা চাইক্লিন আছে, তেনেকুৱাটো দিব লাগে। আৰু আপোনাৰ যেতিয়া ইয়াক গ্ৰ'থ হৈ যায় মানে কণী পৰাৰ সময় হয় আপোনাৰ সেইটো সময়ত আপোনাৰ ইয়াক ৰাণীখেদক প্ৰয়োজন হয়। ৰাণীখেদক তাৰপিছত আপোনাৰ পেলুৰ যোনটোৰ কাৰণে হয় কাৰণ এতিয়াতো আপুনি মাটিত ৰখা হয়, তেতিয়াতো মাটি খায়েই। সেইটো কাৰণে সেই পেলু হ'ব বুলি আপোনাৰ পেলুৰ দৰৱ দিবলগীয়া হয়। তো পেলুৰ দৰৱটো কিন্তু আপোনাৰ এটা পৰিমাণতকৈ যদি বেছি দিয়ে তেতিয়া প্ৰডাকশ্যনটো বহুত কমে। আৰু প্ৰতিষেধকটো আপুনি যেতিয়া দিব তেতিয়া আপুনি এটা যোনটো তাৰ চাইণ্টিফিক মতে যিমানটো দিব লাগে তাতকৈ অধিক ব্যৱহাৰ নকৰিব। অধিক ব্যৱহাৰ কৰিলে কি হ'ব, তাৰ ডিমৰ প্ৰডাকশ্যনটো সম্পূৰ্ণৰূপে আপোনাৰ এসপ্তাহমানলৈকে একদম বন্ধ হৈ যাব। আৰু ইহঁতক 3 মাহৰ মূৰে আপোনাৰ প্ৰতিষেধক দিবই লাগিব আপুনি। আৰু সপ্তাহত আপোনাৰ এদিন বা 2 দিন আপোনাৰ টাটা চাইক্লিন বা আপোনাৰ যিকোনো এটা ধৰক তেনেকুৱা ধৰণৰ লিগজেন তেনেকুৱা প্ৰতিষেধক আপুনি পানীৰ লগত হেৰি কৰি দিলে আৰু আপোনাৰ ভিমাৰেলটো থাকিলেই এনেকুৱা হয় আৰু। তো ঠিক আছে। আৰু তুমি কিবা নতুন ব্ৰীড দুটা দেখুওৱাৰ কথা আছিলে, সেইকেইটা চাই লওঁ আমি। আৰু এইখিনিৰ উপৰিও ইয়াত কেইটামান নতুন ব্ৰীড আছে আৰু সেই নতুন ব্ৰীডকেইটা মই দেখাই দিছোঁ অকণমান আপোনালোকক। আপোনাৰ হয়তো যোনটো ক'লা বগা ব্ৰীডটো দেখিছে, ক'লা বগা ব্ৰীডটো দেখিছে, সেইটো আমাৰ জাৰ্মান পিয়া। সেইটো এটা আছে। আৰু আপোনাৰ যোনটো আছে বগাকেইটা দেখিছে, সেই বগাকেইটা হ'ল আমাৰ এইটো ৰেয়াৰ ইণ্ডিয়ান ব্ৰীডৰ হয়। আপোনাৰ এই বস্তুটো কৰ্চ হিচাপে আচলতে কৰ্চ ব্ৰীড হয়। আৰু এইটো জাৰ্মান পিয়াটো আমাৰ সম্পূৰ্ণ থলুৱাৰ পৰা হোৱা। সেইটোৰ প্ৰডাকশ্যনটো কিন্তু অলপ কম, আমাৰ আনখিনিতকৈ প্ৰডাকশ্যনটো কম অলপ। কণী প্ৰডাকশ্যনটো কম। আচ্ছা। তো আপোনালোকে গম পালে ইয়াত জাৰ্মান পিয়া আৰু এইটো ৰেয়াৰ ইণ্ডিয়ান ব্ৰীড আছে ন? ৰেয়াৰ ইণ্ডিয়ান ব্ৰীড আছে লগত। আৰু বাকীখিনিতো আৰায়াৰ আপোনালোকক ক'লোৱে, BB 380 আছে, কিছুমান থলুৱাও আছে ইয়াতে। আৰু আপোনালোকক আজি মই এই ফাৰ্মখনৰ জৰিয়তে অকণমান এই ভিডিঅ'টোৰ জৰিয়তে এই ফাৰ্মখনলৈ আহি অকণমান ধুনীয়াকৈ আপোনালোকক এই গোটেই পৰিৱেশটো অকণমান দেখুৱাই দিছোঁ।
আৰু প্ৰাচুৰ্যৰ পৰা ইতিমধ্যে আমি গমো পালোঁ যে কি ফাৰ্মখনত কি কৰিলে কেনেকুৱা ধৰণে ফাৰ্মখন আপোনালোকে গঢ়ি তুলিব পাৰে আৰু কিমান টকাৰ প্ৰয়োজন হয় আপোনালোকে সেই বিষয়ে অকণমান গম পালে। আৰু আমি বৰ্তমান সকলোখিনি আপোনালোকে প্ৰাচুৰ্যৰ পৰা গম পালে, সকলো কথা গোটেই ফাৰ্মখনৰ বিষয়ে সম্পূৰ্ণ সবিশেষ জনাই দিলে। আৰু লগতে আমি এতিয়া ভিডিঅ'টো ইমানতে সামৰিম বুলি ভাবিছোঁ। গতিকে আমি প্ৰাচুৰ্যক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেখেতৰ বহুমূলীয়া সময় খৰচ কৰি আমাৰ লগত অকণমান সময় দিয়াৰ বাবে, আমাৰ চেনেলটোলৈ সময় দিয়াৰ বাবে। তো প্ৰাচুৰ্যক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ মোৰ ফালৰ পৰা আপোনালোকলৈ। আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে আপোনালোকে, চেনেলটোক সহায় হিচাপে আপোনালোকে এনেকুৱা ভিডিঅ' আগলৈও পাবলৈ আপুনি লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব নিশ্চয়। আৰু এনেকৈ যে আপোনালোকে পুহিব পাৰে থলুৱা হিচাপে, একেবাৰে থলুৱা হিচাপে পুহিবলৈ আপোনালোকে নিজেই আপুনি ইউটিউব আজিকালি আছেই, আৰু আপোনালোকে তেনেকুৱা ধৰণৰ ইণ্টাৰনেট ব্যৱহাৰ হয়েই আজিকালি যুগত। তো চাই কৰি আপোনালোকে নিশ্চয় উপলব্ধ কৰিব পাৰিব কি ক'ত হয়। ধন্যবাদ। গতিকে লৈ ভাবিছোঁ ভিডিঅ'টো চাই আপোনালোকে বৰ্তমানলৈকে ভালেই পাইছে। যদি ভাল পাইছে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব অকণমান, আৰু চেনেলটোত যদি নতুনকৈ আহিছে আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। তো আজিলৈ আহোঁ, তো লগ পাম এটা নতুন ভিডিঅ'ৰ লগত। ধন্যবাদ।